দিল্লীৰ যিখন বৰ্তমানৰ চৰকাৰ সেই চৰকাৰখনে দিল্লীক ভাৰতবৰ্ষৰ ভিতৰত প্ৰথম ডগ ফ্ৰী চিটি বনাব গৈ আছে। তাৰ কাৰণে তাত যিবিলাক ডগ থাকে সেই কুকুৰবিলাক তাৰ পৰা খেদি পঠিওৱা হ'ব বা তেওঁলোকক বেলেগ স্থানান্তৰ কৰিব, বিভিন্ন ধৰণৰ বেলেগ ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে যি পাৰে। এতিয়া কথাটো হ'ল কোৰ্টেও হাইকোৰ্টে বা গভৰ্ণমেণ্টেও তাত ষ্ট্ৰিক্টলি কৈছে যে আৱাৰা তাত যিবিলাক কুত্তা থাকে তাৰ পৰা স্থানান্তৰ হ'ব বা তেওঁলোকক তাৰ পৰা খেদি পঠিওৱা হ'ব। আৱাৰা বুলি কওঁতে আচলতে সঁচাকৈ আৱাৰা কোন হয় সেইটো আমি নিজে ভাবিবলগীয়া। যাক এই পৃথিৱীত আমি সকলোতকৈ বিশ্বাসী বুলি জানো তেওঁ আৱাৰা হয় নে দিনক দিনে আমি মানৱ জাতিয়ে মানৱীয়তা আমি হেৰাই পেলাইছোঁ তেওঁ হয়, সেইটো আমি বুজিব লাগিব। আৰু তেওঁলোকৰ ওপৰত আমি কৰিছোঁ কাৰণ তেওঁলোকে চিঞৰি তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ সাব্যস্ত কৰিব নোৱাৰে, তেওঁলোকে চিঞৰি নিজৰ অধিকাৰৰ কথা তেওঁলোকে ক'ব নোৱাৰে, তেওঁলোকে প্ৰটেষ্ট কৰিব নোৱাৰে, তেওঁলোকে কেণ্ডেল মাৰ্চ কৰিব নোৱাৰে, সকলোতকৈ ডাঙৰ কথা তেওঁলোকে ভোট দিব নোৱাৰে। এতিয়া কোনখন দেশত আমি কৰি গৈছোঁ সেইখন দেশত যি দেশত আমি প্ৰত্যেক সোমবাৰে আমি ভগৱান শিৱক পূজা কৰোঁ, যি প্ৰত্যেক মঙলবাৰে আমি হনুমান বাবাক আমি পূজা কৰোঁ, লাড্ডু দিওঁ, সেইখন দেশত আমি সেই কামটো কৰিব গৈ আছোঁ, সেই অত্যাচাৰ কৰিছোঁ যিখন দেশত পশুপতিনাথক আমি পূজা কৰোঁ, পশুপতিনাথ। গতিকে সেইখন দেশত এইবিলাক অত্যাচাৰ কৰি আছোঁ আৰু এইকাৰণে কৰি আছোঁ কাৰণ মানৱ জাতিটোৱে নিজৰ ইচ্ছামতে যি ইচ্ছা তাকে কৰিছে জীৱ জন্তুৰ লগত। আমি কিমান ধৰণৰ নিউজ দেখা পাওঁ কেতিয়াবা, নিউজবিলাক ক'ৰবাত যদি ৰদেৰে তেওঁলোকৰ পেটত সোমাই দিছে, কোনোবাই তেওঁলোকৰ কাণ কাটিছে, কাৰোবাক মাৰিছে, কোনোবাই বিষ দিছে, কোনোবাই ৰেপ পৰ্যন্ত আমি এনেকুৱা ধৰণৰ নিউজ শুনা পাইছোঁ বা নিউজ আহিছে অলৰেডি। গতিকে এইবিলাকৰ ওপৰত প্ৰটেষ্ট হ'ব লাগে। আৰু জীৱ জন্তুৱে কথা ক'ব নোৱাৰে বুলিয়েই তেওঁলোকে আচলতে ক'ব নোৱাৰে, তেওঁলোকে চিঞৰি যে আচলতে তেওঁলোকৰ এই পৃথিৱীখনত তেওঁলোকৰ আচল অধিকাৰ কি হয়। অকল মানৱ জাতিটোৱে আমি কথা ক'ব পাৰোঁ কাৰণেই আমাৰ এই পৃথিৱীখনত কি অধিকাৰ আছে তাকেই আমি লৈ পেলাই আমি ব্যস্ত, আমি নিজৰ জীৱনক লৈ আমি কেনেকৈ কৰে সেইটো লৈ ব্যস্ত। কিন্তু আচলতে এই পৃথিৱীখনত সকলোৰে সমানে অধিকাৰ আছে। গতিকে ইয়াত বেছি নকওঁ, যিহেতু তেওঁলোকে কথা ক'ব নোৱাৰে, গতিকে আপোনালোকেও যদি কথা ক'ব পাৰে, গতিকে আমি তেওঁলোকৰ ভইচ পোৱাটো প্ৰয়োজন আৰু আপোনালোকেও প্ৰতিবাদ কৰিব পাৰে ডেফিনেটলি। আৰু বিভিন্ন ধৰণৰ নিউজ আমি অসমতো দেখা পাওঁ, যদি আজি ছাগলী কামুৰিছে, গৰু কামুৰিছে, সেনেকুৱা ধৰণৰ নিউজো আহে। কিন্তু আচলতে তাৰ কাৰণটো হ'ল তেওঁলোক ভোকাতুৰ হয়, তেওঁলোকৰ ভোকত এইবিলাক কৰে। গতিকে আমি যিমান পাৰোঁ সিমান তেওঁলোকক ফিডিং কৰাব লাগে আৰু যিমান পাৰোঁ সিমান তেওঁলোকক আমি যদি ভেকচিনেট কৰাওঁ, আমি এইবিলাক দায়িত্ব আমাৰ হয়। গতিকে এইখিনি কাম যদি আমি কৰিব পাৰোঁ ডেফিনেটলি আমাৰ ছ'চাইটিখনো শুদ্ধ হৈ থাকিব। আৰু লগতে দিল্লী চৰকাৰে গভৰ্ণমেণ্টে যিটো কৰিছে, বিভিন্ন ধৰণৰ প্ৰটেষ্ট অলৰেডি চলি আছে আৰু ইয়াৰ ওপৰত সকলোৱে মাত মতাটো দৰকাৰ। জয় আই অসম।